আমাৰ সকলো কৰ্মীয়ে কাম কৰি আছে আৰু সেইটোৱে হ'ব আৰু অসমৰ ৰাইজে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখন আন্তৰিকতাৰে বিচাৰিছে কাৰণ তেখেতসকলৰ বিশ্বাস বিজেপি মিত্ৰজোঁট চৰকাৰ থাকিলেহে অসমৰ জাতি জনগোষ্ঠী সুৰক্ষিত মাটি ভেটি সুৰক্ষিত ভাষা সাহিত্য সুৰক্ষিত কৃষ্টি সংস্কৃতি সভ্যতা সুৰক্ষিত যোৱা 5 বছৰ আমাৰ কাম দেখি পেলাই ৰাইজ আনন্দিত সন্তুষ্ট সকলো সম্প্ৰদায়ৰ লোকক মৰ্যাদা দিয়া এখন চৰকাৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক একাকাৰ কৰা এখন চৰকাৰ সমন্বয় শক্তি বৃদ্ধি কৰা চৰকাৰ শান্তি প্ৰতিষ্ঠা কৰা চৰকাৰ সুশাসন প্ৰতিষ্ঠা কৰা চৰকাৰ হয়নে সন্ত্ৰাসবাদ মুক্ত অসম প্ৰতিষ্ঠা কৰা চৰকাৰ প্ৰদূষণ মুক্ত নিৰ্মাণ কৰা চৰকাৰ ইয়াতকৈ আৰু ৰাইজে ডেফিনেটলি উপলব্ধি কৰিছে যে 5 বছৰত কিমান কৰিব এতিয়া আগন্তুক 5 বছৰত আৰু যে অধিক অসম উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যাব ৰাইজৰ বিশ্বাস হৈছে যুৱক যুৱতী ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা বৃদ্ধ বৃদ্ধা বিধৱা শ্ৰমিক খেতিয়ক দিব্যাং সমাজৰ সকলো শ্ৰেণীৰ বাবে যদি আন্তৰিকতাৰে দিনে নিশাই কোনোবা চৰকাৰে কাম কৰিছে সেই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ গতিকে সেই বিশ্বাসেৰে অসমৰ ৰাইজ সংগঠিত হৈছে আকৌ চৰকাৰ গঠন হ'ব আৰু পানেৰীৰ পৰা আমাৰ অত্যন্ত দক্ষতা সম্পন্ন যোগ্য অত্যন্ত বলিষ্ঠ কৰ্ম উদ্যোগী কঠোৰ পৰিশ্ৰমী আমাৰ বিশ্বজিৎ দৈমাৰী বিপুল ভোটত আজি ৰাইজে মোক ৰাজহুৱাভাৱে ক'লে আপোনালোকে আছে 1,20,000 ভোট দি পেলাই জয়যুক্ত কৰাব আৰু লাগে কি তো এতিয়া যেটো দেখিছোঁ BPF দলক অকল ৰাইজ নহয় BPF দলৰ কিছুমান লিডাৰ আৰু কৰ্মকৰ্তা এতিয়া ত্যাগ কৰি আছে পানেৰী সমষ্টিত গতিকে সেইটো ক্ষেত্ৰত মই ভাবোঁ যে কৰোণা স্বৰ্গীয়াৰী কিমান ভোট পাবকৈ এতিয়া লাষ্ট পৰ্যায়তহে গম পাব কিন্তু দিনে দিনে তেখেতৰ ভোটটো মানে কহি আছে কাৰ্যকৰ্তাই তেওঁৰ কহি আছে কাৰণ আজিৰ দিনটোত BPF দল অপ্ৰাসংগিক হৈ গ'ল কাৰণ BPF দল বিগত কেইবছৰমান একো ৰাইজৰ উপকৃত হোৱা কাম কৰিব পৰা নাই আৰু এতিয়া BPF দলৰ তাত তেনেকুৱা ধৰণৰ ৰাইজে আশ্বস্ত হ'ব পৰাকৈ কোনো তেওঁলোকৰ মিছন নাই বা তেনেকুৱা ধৰণৰ কিবা এটা সংকল্প নাই নহয় সেইটোতো তেওঁলোকে যা তা ক'ব পাৰে যেতিয়া মানুহ ফ্ৰাষ্ট্ৰেশ্যনত ভোগে তেতিয়াতো বিভিন্ন ধৰণৰ কথা ক'ব গতিকে গাদ্দাৰটো ক'লেতো তেওঁলোককো ক'ব পাৰে মানে যিখিনি ৰাইজৰ আস্থা লৈ ভোট দি ইমান বছৰ তেওঁলোকৰ শাসন ভাৰত বহিল কিন্তু ৰাইজৰ ফালে নাচালে ৰাইজৰ যিটো আশা আকাংক্ষাটো পূৰণ নকৰিলে তেতিয়াতো তেওঁলোকৰ তাতে পৰিব এই শব্দটো বেলেগতকৈ তেওঁলোকৰ তাতে এইটো প্ৰযোজ্য এয়া দুৰ্ভাগ্যজনক অসমত আমি শান্তি আনিবৰ কাৰণে যথেষ্ট চেষ্টা চলাই আছে আৰু BTR চুক্তিৰ দ্বাৰা NDP গোটেই মূল খুঁটিলৈ আহিছিলে কিন্তু এই ক্ষেত্ৰত পৰোক্ষভাৱে মই ভাবোঁ আমাৰ কিছুমান ৰাজনৈতিক নেতাৰ কিছুমান বক্তব্যটোৱে ইয়াৰ কাৰণে দায়ী দোষী কাৰণ BTR চুক্তিৰ দ্বাৰা একো নহ'ল বুলি বাৰে বাৰে কৈ থকা হৈ গ'ল NDP বা অন্যান্য কিবা চৰকাৰে ঠগালে কোনোবা ঠগালে তেনেকুৱা ধৰণৰ কথা ক'লে যে তেওঁলোকৰ সংগ্ৰাম বিফল গ'ল এনেকুৱা ধৰণৰ সদায় যেতিয়া ৰাজনীতিক স্বাৰ্থৰ কাৰণে চৰকাৰটো বিৰোধিতা কৰাৰ নামত সেইবিলাক কথা কৈ থাকিলে নিশ্চয়কৈ কোনোবা নহয় কোনোবা এটা বিশ্বাস হেৰুৱাই যাব আৰু ইয়াৰে প্ৰতিফলন হিচাপে আজি NLB নামৰ যিটো সংগঠনৰ পুনৰ জন্ম হ'ব খুজিছে কিন্তু মই ভাবোঁ নিৰ্বাচনৰ পিছত তেওঁলোকে বুজি পাব আৰু যিখিনি চুক্তি হৈছে এই চুক্তি আখৰে আখৰে চৰকাৰে ৰূপায়ণ কৰিব আৰু তেওঁলোকৰ যে আৰু কিবা থাকে নিশ্চয় সেইটো ক্ষেত্ৰতো চৰকাৰে মানে তেওঁলোকৰ মানে যিটো আৰু একৰ্ডৰ ক্ষেত্ৰত কিবা কনফিউজন আছে সেইটো ক্লিয়াৰ কৰি দি ফালে যিখিনি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিবিলাক সম্পন্ন কৰা হ'ব গতিকে মই তেওঁলোকে নিশ্চয় পুনৰ আকৌ ওলাই আহিব সেই কথাটোকে কৈছোঁ বড়ো জাতি বুলি নহয় বোমা এটা ফুটিলে অকল বড়ো নমৰে মানৱ সমাজৰে ক্ষতি এই ক্ষতিটো আৰু সেইকাৰণে মই একে কথাটোকে ক'লোঁ সেয়া এটা আনফৰ্চুনেট অতিকৈ দুৰ্ভাগ্যজনক আৰু মই বাধা যোৱাৰ কাৰণে আমাৰ ৰাজনীতিক নেতাবিলাকৰ কিছুমান বক্তব্যকে মই জগৰীয়া কৰিছোঁ কাৰণ BTR চুক্তিত একো নাই গভৰ্ণমেণ্টে ঠগালে BTR চুক্তিৰ দ্বাৰা একো নহ'ব মানে গোটেই মানে NDP কিবা কিবি ঠগ খালে এনেকুৱা ধৰণৰ কিছুমান কথা কৈ থকাৰ কাৰণে আজি তেওঁলোকে ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে গতিকে ৰাজনীতিক স্বাৰ্থৰ লাভালাভৰ কাৰণে আমাৰ কিছুমান মানে BPFৰ নেতাই এইবিলাক কথা সদায় চুক্তিৰ বিৰুদ্ধে কথা কৈ থাকিল আৰু তাৰ কাৰণে আজি তেওঁলোকে ফ্ৰাষ্ট্ৰেশ্যন ভুগি চাগে আমাক সঁচাকৈ একোই নিদিলে নেকি এনেকুৱা ভাবি ফালে তেওঁলোকে আকৌ এই পন্থা ল'বলৈ আগবাঢ়িছে কিন্তু মই ভাবোঁ যেতিয়া BTR চুক্তি আখৰে আখৰে ৰূপায়ণ হ'ব NDPক দিয়া প্ৰতিশ্ৰুতি যেতিয়া ইয়াত ৰূপায়িত হ'ব তেতিয়া নিশ্চয় বাথা ডাঙৰীয়া পুনৰ তেওঁ
মানে ঘূৰি আহিব মই সেইটো ভাবোঁ গতিকে সেইকাৰণে মোৰ অনুৰোধটো সেইটো যে ৰাজনৈতিক স্বাৰ্থৰ কাৰণে আমি তেনেকুৱা ধৰণৰ কিছুমান মন্তব্য কৰিব নালাগে যিটো এটা ৰাজ্যৰ দেশ বুলি নহয় মানৱ সমাজৰে বহুত এটা ক্ষতি হয় গতিকে সেই ক্ষতি অকল বড়ো সমাজৰ নহয় এই ক্ষতি গোটেই অসমবাসীৰ ক্ষতি হ'ব